কবিতাৰ শিৰোনাম অভিমানী উশাহ। কথা ৰুস্তম ৰাগ শইকীয়া। তুমি মোৰ আধা লিখা গান, মোৰ আধা লিখা কবিতা, য'ত আছে কেৱল ভালপোৱাৰ মাদকতা। উশাহবোৰে হেঁচুকি ধৰা এক কম্পিত সুবাসনা। দূৰে দূৰে থাকিলেও তুমি মোৰ কলিজাৰ কোহে কোহে। তুমি দিয়া মৰমবোৰে এধানি সপোন আঁকে প্ৰতি পলে প্ৰতি ক্ষণে। এচেৰেঙা ৰ'দৰ দৰে তুমি দিয়া হাঁহিবোৰে মৰম আঁতুৰ কৰি তোলে। এটি দুটি প্ৰেম পিয়াসী অভিমানে। তুমি মোৰ কলীয়া বাটৰ স্নিগ্ধ জোনাকৰ উজ্জ্বলিত প্ৰেৰণা, যাকে লৈ ৰচিছোঁ উজাগৰি নিশা হিয়াটোৰ সেউজী আকুল কবিতা। তুমি জানানে, তুমি মোৰ দুৰ্বাৰ অনাবিল, মোৰ সৃষ্টিৰ অক্লান্ত মূৰ্ছনা। গোপনে গোপনে আঁকিছিলোঁ উকা কাগজত প্ৰেমাতুৰ পেঞ্চিলেৰে ছবি তোমাৰ পলাশ ৰঙী উন্মনা। পাহাৰী নিজৰা, সুবাসী সন্ধিয়া, আকাশী তৰা, শেৱালি তলসৰা, কুঁৱলীৰ কুহুৰণ ফালি দুৱৰীৰ দলিচাত তুমি নিয়ৰৰ এটুপি ৰূপালী মুকুতা। তুমি মোৰ জীৱন সন্ধিয়াৰ জোনাকী কল্পনা। তুমি মোৰ নিৰলে থকা অচিনা দেশৰ চিনাকী অপৰূপা। তুমি জিলিকি ৰোৱা হাঁহিৰে সুৰভি বিলোৱা। মই চাই ৰ'ম তোমাক নিজান নিৰলা হৃদয়ৰ পৰা। মাথো তুমি সুখী হোৱা, এয়াই মোৰ শুভকামনা। কিয়নো মই যে তোমাৰ প্ৰতি খোজৰ লগৰী নীৰৱ সাধক পল খেঞ্চোৱা।